আহক আজি আমি চাওঁ জমলাখুটি। গতিকে আমাৰ অসমীয়া সমাজত জমলাখুটিৰ নামটো হয়তো বহুতে শুনিছে। গছজোপা দেখা নাপাবও পাৰে। মোৰ বাৰীত যিহেতু ডাঙৰ হৈছে, ফুল ফুলিছে, সেইটো সমাজত প্ৰচলিত আছে আমাৰ ফালে, বোলে জমলাখুটিৰ ফুল সৌভাগ্যৱানজনেহে দেখে। সেই গতিকে মই আপোনালোকক ভিডিঅ'টিৰ জৰিয়তে জমলাখুটিৰ গছজোপাৰ সৈতে আপোনালোকক মই ফুল দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। গতিকে সেয়ে মই দিনৰ পোহৰত সুন্দৰকৈ ভিডিঅ'টি বনাবলৈ চেষ্টা কৰিছোঁ, যাতে আপোনালোকে ভিডিঅ'টি চায়েই ধুনীয়াকৈ চিনাক্ত কৰিব পাৰে এয়া জমলাখুটিৰ ফুল, এয়া সৌভাগ্যৰ প্ৰতীক। গতিকে পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম এই ভিডিঅ'ৰ জৰিয়তে কি কি ক্ষেত্ৰত জমলাখুটি বিভিন্ন ৰোগত ব্যৱহাৰ কৰা হয়। আজি কেৱল আপোনালোকক জমলাখুটি গছজোপা পৰিচয় কৰাই দিবৰ কাৰণে ভিডিঅ'টি বনালোঁ। আশা কৰিম ভিডিঅ'টি ভালেই হৈছে। কমেণ্টত লিখিব, যদি ঔষধি গুণৰ ওপৰত ভিডিঅ' বনাব লাগে নিশ্চয় বনাই দিম। ধন্যবাদ।